আমার এটা হাঁস হারাইছে তা ওই কয় কি হাঁসটা না মরতে আছে আসিয়াক তাহলে গেলো মগলা ধরিয়ে মোক চাই না দেলা চাই না দে মুখা চিকিরাইছোঁ সেলা বই গেছে যাই সেলা মা বাবা গেছে সেলা দৌড়েছে মগান করিয়া কই কি একটা হাঁস আছে তুই আসে তখন আমি হাঁসটা দিম তা গেলুম দে সেলা কই কি মুখখন চিপি ধরিয়া এলা মোক চাই না দে মগলা খলিল কোনটা ঘৰত লৈ গৈছে আমার ঘরের পিছফালে একটা ঘর আছে ঘর নিয়ে গেছে মুখ চিপি ধরিয়া দেহাত হাত দিয়া মোক 50 টাকা পয়সা দিছে 50 টাকা দিছে হ্যাঁ তাৰপিছত কি হৈছিল তাৰ মানে মই শুই আছিলোঁ আচ্ছা শুই থকাৰ পিছত মানে মোক মাতি আছে এইফালে কি হৈছে পিছত মই ভাবিছোঁ যে ছাগলীক কুকুৰে ধৰে মই ভাবিছোঁ বোধহয় ছাগলীকে কুকুৰ ধৰিছে নেকি এই একটা পাথৰ লৈ কিনে মই দাউৰি গ'লোঁ দাউৰি যাই ৰাস্তাত যাই কিনে কেছটো বেলেগ দেখা পালোঁ যে নাই এনেকা কৰিছে মোৰতো আৰু খংটা বেলেগ হৈ গ'ল মই মানে দাউৰি গ'লোঁ তাৰ মই আগফালে গ'লোঁ দাউৰিয়া যাই কিনে দেখোন ল'ৰাটো তাতে আছিলে তাক ধৰিব যোৱা সময়তে এই যে দোকানী আছে যে ঠাণ্ডু আৰু তাৰ ল'ৰাটো মানে দুইজনে আৰু মোকে ধৰি আৰু উল্টা মোকেহে মাৰিলে এইখিনিয়ে আৰু এইখিনিয়ে মই ইয়াৰ ভিতৰত নাই আৰু মাৰিছে মাৰাৰ পিছত আমাৰ তাতে মানুহ জনসংখ্যা নাই এই সৰু ল'ৰা ছোৱালীটো কিবা পইচা দিম বুলি কৈ লৈ গৈছিল নেকি এনেকৈ শুনা পালোঁ যে বোলে পইচা দিম বুলি কৈছে বোলে তাক মিছা কৈ লাভ নাই যিখিনি আৰু এইখিনি সত্যই আৰু এইখিনি